হাওৰা ঘাটৰ চাউমিন কাণ্ডৰ মূল অভিযুক্ত নগাঁৱৰ পৰা গ্ৰেপ্তাৰ হাওৰা ঘাট আৰক্ষীৰ কাৰ্বি আংলং জিলাৰ হাওৰা ঘাটৰ চাউমিন কাণ্ডৰ নায়ক অৰ্থাৎ ৰাজহ হোটেলৰ স্বত্বাধিকাৰী প্ৰতাপ দাসক আজি নগাঁৱত আত্মগোপন কৰি থকা অৱস্থাত হাওৰা ঘাটৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা 28 মাৰ্চৰ দিনা প্ৰতাপ সিংহৰ হোটেলৰ পৰা অনা চাউমিন খাই হাওৰা ঘাটৰ শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষক ছাত্ৰ ছাত্ৰীসহ 12জনকৈ লোক গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈছিল। 31 মাৰ্চৰ দিনা তন্ময় বৰা ৰংপি নামৰ কণমানি ছাত্ৰজনে চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক আপনি লয়। ছাত্ৰজনৰ মৃত্যু সম্ভেদ পোৱা মাত্ৰকেই অভিযুক্ত প্ৰতাপ দাসে পলায়ন কৰে যদিও হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা চক্ৰ পৰিদৰ্শক মঞ্জিত টেৰাঙৰ তৎপৰতাত হাওৰাঘাটৰ আৰক্ষীৰ এটা দলে প্ৰতাপ দাসক নগাঁৱৰ পৰা আটক কৰি আনি ডিফু জেললৈ প্ৰেৰণ কৰিছে। অৱশ্যে বাতৰি যুগুতাৰ পৰলৈকে চাউমিন বিষক্ৰিয়াৰ প্ৰকৃত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। কাৰ্বি আংলং ঘেণ্টাঘাটৰ পৰা ভাৰত চাহুৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12।